Assalamualaikum warahmatullahi wabarakatuh. Bismillahirrahmanirrahim. Guys, আশা কৰিছোঁ মহান আল্লাহ তাআলাই আপোনালোকক ভালে ৰাখিছে আৰু গাইজ ময়ো ভালে আছোঁ। তো গাইজ আজি আমি নতুন ভিডিঅ'লৈ আহিছোঁ। ডাইৰেক্ট টাইম ভিডিঅ'ত আহি যাওঁ, এনে কথা পাতি লাভ নাই। তো আমাৰ মেইন ভিডিঅ'ৰ টপিকটো হ'ল আজি ওজন নষ্ট হোৱাৰ কাৰণ কেইটা আৰু কি কি। তো গাইজ যদি ওজন নষ্ট হৈ যায় আমাৰ, তেতিয়াহ'লে আমাৰ নমাজ নহ'ব। তো সেইকেইটা কাৰণ কি? তো গাইজ ওজন নষ্ট হোৱাৰ কাৰণ বহুত কেইটা আছে। ইয়াৰ পৰা বাছি গুৰুত্বপূৰ্ণ এইকেইটা আমি আপোনালোকৰ ওচৰত তুলি ধৰিছোঁ। তো গাইজ আমি আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো গাইজ সকলোৱে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। তো গাইজ তেতিয়াহ'লে আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। তো গাইজ আমাৰ ভিডিঅ'ৰ টপিকটো হ'ল ওজনৰ কাৰণ কেইটা, মানে ওজন নষ্ট হোৱাৰ কাৰণ কেইটা। তো গাইজ আমাৰ ওজন নষ্ট হোৱাৰ কাৰণ হ'ল 7টা। 1 নম্বৰ, পেচাব পায়খানাৰ ৰাস্তাৰ ফালে কিবা বস্তু ওলালে। তো গাইজ পেচাব পায়খানাৰ ৰাস্তাৰ ফালে যি বস্তু হওক, পানী যদি অলপ ওলায় তথাপিও আপুনি উজু কৰিব লাগিব। তেজ, পেচাব বহুত বস্তু আছে, এইবোৰ ওলালে আপুনি উজু কৰিব লাগিব। আকৌ পেচাব পায়খানাৰ ৰাস্তাৰ ফালে কিবা বস্তু ওলোৱা, প্ৰথম পইণ্ট। তো গাইজ ছেকেণ্ড পইণ্ট, পাগল বা অচেতন হোৱা। তো গাইজ যদি আপুনি পাগল হৈ যায়, আপুনি নহয় যদি কোনোবা পাগল হৈ যায় বা আপুনি অচেতন হৈ যায়, অচেতন মানে বেহুচ হোৱা। তো গাইজ কোনোবা যদি বেহুচ হৈ যায় তেতিয়াহ'লে উজু কৰিব লাগিব আকৌ। তো গাইজ 3 নম্বৰ হ'ল টোপনি যোৱা। টোপনি গ'লে আমাৰ ওজন নষ্ট হৈ যাব। তো গাইজ 4 নম্বৰ হ'ল মুখ ভৰি বমি কৰা। তো গাইজ কোনো মানুহে যদি মুখ ভৰি বমি কৰে, অলপ কৰিলে বেলেগ কথা, পূৰা মুখ ভৰি বমি কৰিলে উজু কৰিব লাগিব, আমাৰ ওজন নষ্ট হৈ যাব পূৰা মুখ ভৰি বমি কৰিলে। তো গাইজ 5 নম্বৰ হ'ল শৰীৰৰ যিকোনো ঠাইৰ পৰা তেজ, শৌচ বা পানী ওলাই বৈ যোৱা। চ' গাইজ 6 নম্বৰ হ'ল দাঁতৰ পৰা তেজ ওলাই লালটিৰ সমান হোৱা বা বেছি হ'লে আমাৰ ওজন নষ্ট হৈ যাব। তো গাইজ 7 নম্বৰ হ'ল লাষ্ট পইণ্ট, নমাজে চাউন কৰি হাঁহ। তো গাইজ আমি নমাজৰ ভিতৰত যদি চাউন কৰি হাঁহোঁ মানুহে শুনা পোৱাকৈ, তেতিয়াহ'লে আমাৰ ওজন নষ্ট হ'ব, নমাজটো নষ্ট হ'ব, তাৰ লগতে ওজন নষ্ট হ'ব। তো গাইজ আজি এইখিনি আমাৰ টপিক আছিল ওজন নষ্ট হোৱাৰ কাৰণ কেইটা। আশা কৰিছোঁ সকলোৱে বুজিব পাৰিছে, আৰু যিটো পইণ্ট বুজা নাই আপোনালোকে কমেণ্ট কৰিব মোক, মই আকৌ সুন্দৰভাৱে বুজাই দিম। তো গাইজ ইমান সময়ত যিসকলে চাইছে, তো আশা কৰিছোঁ ভিডিঅ'টো ভাল পাইছে। তো ভাল পাইছে যদি ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক। তো গাইজ আৰু মানুহে আপোনাৰ পৰা জানিব পাৰিব, আপুনিও উপকৃত হ'ব, ময়ো উপকৃত হ'ম। আপোনাৰ জৰিয়তে যদি আন এজন মানুহে কিবা এটা বস্তু শিকিব পাৰে ইছলামিক লাইনত, তো আপুনি উপকৃত হ'ব, এইটো গম পাইছে, আৰু ময়ো উপকৃত হ'ম। তো গাইজ আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো গাইজ আজিলৈ ইয়ালৈ থাকক, খুদা হাফিজ।